Hello my dear children, welcome to my GKD YouTube channel. প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ ক্লাছ 7 ইংৰাজী কিতাপত থকা উৰুকা এডভেঞ্চাৰ নামৰ পাঠটিৰ প্ৰশ্নসমূহৰ উত্তৰ আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। Now let's get started. তোমালোকে কিতাপৰ 22 নম্বৰ পৃষ্ঠাত প্ৰশ্নবোৰ দেখা পাবা। আমি এতিয়া লাহে লাহে প্ৰশ্নবোৰ আলোচনা কৰোঁ। একেবাৰে ওপৰত লিখা আছে এক্টিভিটিজ মানে ক্ৰিয়াকলাপ। কুৱেশ্যন নম্বৰ 1ত ওপৰত লিখা আছে লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য ষ্টৰী, এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ। বলা চাওঁ তোমালোকে গল্পটো কিমানখিনি বুজি পাইছা, প্ৰশ্নসমূহৰ উত্তৰ কৰা। কুৱেশ্যন নম্বৰ 8 দিয়া আছে Who was the leader of the boys in their adventure on Uruka night? তাৰমানে অসমীয়াখিনি কৈছে উৰুকাৰ নিশা অভিযানটোৰ ল'ৰাবোৰৰ দলপতি কোন আছিল। এনচাৰটো তোমালোকে এনেকৈ দিবা মহেন্দ্ৰ অৰ মোহন was the leader of the boys in their adventure on Uruka night. অসমীয়াখিনি হ'ব মহেন্দ্ৰ বা মোহন ল'ৰাবিলাকৰ উৰুকা নিশা অভিযানৰ দলপতি আছিল। Question number B দিছে What were the names of Mohan's friends? মোহনৰ বন্ধুসকলৰ নাম কি আছিল? আনসাৰটো লিখিবা এনেকৈ The names of Mohan's friends were সঞ্জু, নান্টু, ৰিংকু and ৰুমন। মোহনৰ বন্ধুসকলৰ নাম আছিল সঞ্জু, নান্টু, ৰিংকু আৰু ৰুমন। Question number C What did they propose to Mohan on Uruka night? তাৰমানে উৰুকাৰ নিশা তেওঁলোকে মোহনক কি প্ৰস্তাৱ দিছিল? তোমালোকে আনসাৰ এনেকৈ দিবা They proposed that Mohan should lead them in an Uruka adventure. ইহঁতে উৰুকা অভিযানত দলপতি হ'বলৈ মোহনক প্ৰস্তাৱ দিছিল। ইহঁতে মানে কোন? তাৰ বাকী বন্ধুবোৰে। কুৱেশ্যন নম্বৰ ডি দিয়া আছে What was the age-old custom that Mohan was referring to? অসমীয়াখিনি মোহনে কি বিষয়টো পুৰণি প্ৰথা বুলি অভিহিত কৰিছে। এনচাৰ এনেকৈ লিখিবা Mohan referred that Uruka adventure was an age-old custom. তাৰমানে অসমীয়াটো হ'ব মোহনে উল্লেখ কৰিছে যে উৰুকা অভিযানটো এটা পুৰণি প্ৰথা বিষয়। কুৱেশ্যন নম্বৰ ই দিয়া আছে What was Mohan's reaction to their proposal? ইহঁতৰ প্ৰস্তাৱত মোহনৰ কি প্ৰতিক্ৰিয়া আছিল? এনচাৰটো এনেকৈ দিবা Mohan's reaction was that he jumped up excitedly and looked at his friends with an air of authority. ইয়াৰ অসমীয়া ভাঙনিখিনি হ'ব মোহনে প্ৰস্তাৱটো শুনি আনন্দত জঁপিয়াই উঠিছিল আৰু দলনেতাৰ দৰে বন্ধুসকলৰ পিনে চাইছিল। 1 নম্বৰ প্ৰশ্নত দিয়া আছে What did the boys do after the feast? ভোজ ভাত খোৱাৰ পাছত ল'ৰাবোৰে কি কৰিছিল? এনচাৰটো এনেকৈ দিবা Soon the grand Uruka feast was over. Everyone left for their respective homes. The boys stayed behind, huddling around the big fire. অসমীয়া হ'ব উৰুকাৰ ভোজ ভাত সোনকালে শেষ হৈছিল, প্ৰত্যেকেই নিজৰ নিজৰ ঘৰলৈ গুচি গৈছিল, ল'ৰাবোৰে বিশৃংখলভাৱে ডাঙৰ জুইৰ চাৰিওফালে বহি আছিল। কুৱেশ্যন নম্বৰ জি দিয়া আছে Who was শান্তিৰাম? শান্তিৰাম কোন আছিল? এনচাৰত লিখিবা শান্তিৰাম was a retired army man. His hobby was farming. তাৰমানে শান্তিৰাম এজন অৱসৰপ্ৰাপ্ত আৰ্মিৰ মানুহ আছিল, তেওঁৰ অভিৰুচি আছিল শাক পাচলিৰ খেতি কৰা বা বাগিচা কৰা। 23 নম্বৰ প্ৰশ্নটোত দিয়া আছে Why was শান্তিৰাম sitting wrapped in a black blanket? Where was শান্তিৰাম sitting? শান্তিৰাম কিয় কলা কম্বল উৰি আছিল? শান্তিৰামে ক'ত বহি আছিল? এনচাৰটো হ'ব শান্তিৰাম was sitting like a black heap wrapped in a black blanket waiting for such Uruka adventures. শান্তিৰাম was sitting in the middle of the rows of vegetables. শান্তিৰাম কলা কম্বলেৰে ঢাকি উৰুকা অভিযানৰ বাবে অপেক্ষা কৰি আছিল। শান্তিৰামে শাক পাচলিৰ শাৰীৰ মাজত বহি আছিল। 8 নম্বৰ প্ৰশ্নটোত দিয়া আছে What was the black heap of garbage that Mohan noticed? মোহনে কি ধৰণৰ জাবৰৰ দম দেখিছিল? এনচাৰ এনেকৈ দিবা To see the black heap of garbage, Mohan thought that it was a harmless pile of garbage. তাৰমানে মোহনে কলা জাবৰৰ দমটো দেখি ভাবিছিল যে এইটো এটা অনিষ্টকাৰী জাবৰৰ দম।
যে নম্বৰ প্ৰশ্নটো দিয়া আছে হোৱাট মেড দ্য নাইট এপিয়াৰ মোৰ হাণ্টিং, কিহে ৰাতিটো অধিক ভয়ানক কৰি তুলিছিল। ধুনীয়াকৈ দিবা এনেকৈ যে দ্য ইৰিলি স্ক্ৰিচিং অফ দ্য নাইট জাৰ্ছ এট ৰেগুলাৰ ইণ্টাৰভেলছ মেড দ্য নাইট মোৰ হাণ্টিং। ফেঁচা চৰাইয়ে অন্তৰে অন্তৰে কৰা কিৰিলিয়ে ৰাতিটো ভয়ানক কৰি তুলিছিল। কুৱেশ্যন নম্বৰ কে হোৱাই ডিড দ্য বয়েজ ৰাণ এৱে ফ্ৰম দ্য গাৰ্ডেন, ল'ৰাবিলাকে বাগিচাখনৰ পৰা কিয় পলাইছিল। এনচাৰ এনেকৈ দিবা হোৱেন দ্য বয়েজ stretched their hands to pick the vegetables, the black sheep suddenly jerked up and it dashed towards the boys at great speed, so the boys ran away from the garden. অসমীয়া হ'ব যেতিয়া ল'ৰাবোৰে শাক পাচলি ছিঙিবলৈ হাত মেলিছিল তেতিয়া কলা দমটোৱে জাপ মাৰি উঠিছিল আৰু ল'ৰাবোৰক জোৰেৰে খেদিছিল, সেয়েহে ল'ৰাবোৰে বাগিচাৰ পৰা পলাই গৈছিল। কুৱেশ্যন নম্বৰ এলত দিয়া আছে হোৱাট হেপেণ্ড হোৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ। তাৰমানে যেতিয়া ল'ৰাবোৰে শাক পাচলি ছিঙিবলৈ হাত মেলিছিল তেতিয়া কি হৈছিল। হোৱেন দ্য বয়েজ ষ্ট্ৰেচড দেয়াৰ হেণ্ডছ টু পিক দ্য ভেজিটেবলছ দ্য ব্লেক হিপ ছাডেনলি জাৰ্কড আপ এণ্ড ডেছড টাৱাৰ্ডছ দেম। যেতিয়া ল'ৰাবোৰে শাক পাচলি ছিঙিবলৈ হাত মেলিছিল তেতিয়া সেই ক'লা জাবৰৰ দমটোৱে হঠাৎ জঁপিয়াই উঠি ইহঁতৰ পিনে খেদি গৈছিল। এম নম্বৰ প্ৰশ্নটোত দিয়া আছে হু ডিড দ্য বয়েজ থিং চেষ্ট দেম, ল'ৰাবিলাকে কোনে পিছে পিছে খেদা বুলি ভাবিছিল। এনচাৰত দিবা দ্য বয়েজ থট ডেট ইট ৱাজ এ ঘষ্ট হু ডেছড দেম বাট ইট ৱাজ ৰিয়েলি শান্তিৰাম, ল'ৰাবিলাকে ইহঁতক ভূতে খেদা বুলি ভাবিছিল, প্ৰকৃততে এইজন শান্তিৰাম আছিল। এইখিনিয়ে তোমালোকৰ নম্বৰ 1ত থকা প্ৰশ্ন নম্বৰ 2। ইয়াত দিছে হেয়াৰ আৰ ছাম অফ দ্য ইভেণ্টছ ডেট হেপেণ্ড অন দ্য উৰুকা নাইট, উৰুকাৰ নিশা অভিযানৰ কিছুমান ঘটনা ঘটাৰ কথা উল্লেখ আছে বাট দে আৰ নট এৰেঞ্জড ইন দ্য প্ৰপাৰ অৰ্ডাৰ, কিন্তু এই ঘটনাবোৰ প্ৰপাৰলি সঠিকভাৱে সজোৱা নাই, ওলট পালটকৈ দিয়া আছে, তোমালোকক ৰিএৰেঞ্জ কৰিব দিছে অৰ্থাৎ প্ৰপাৰলি ক্ৰম অনুসাৰে সজাব দিছে। এৰেঞ্জ দ্য চেণ্টেঞ্চেছ ইন দ্য প্ৰপাৰ ছিকুৱেঞ্চ এণ্ড দেন ৰিড দ্য লেচন টু চেক ইয়ৰ এনচাৰ। প্ৰথমতে সজাব দিছে তাৰপিছত আকৌ লেচনখন পঢ়ি তোমাৰ ঠিক আছেনে নাই উত্তৰটো এইখিনি চোৱাৰ কাৰণে আকৌ লেচনখন পঢ়িব দিছে। এই নম্বৰত দিয়া আছে মহেন শ' ছামথিং লাইক এ ব্লেক হিপ অফ গাৰ্বেজ ইন দ্য মিডিল অফ দ্য গাৰ্ডেন। উত্তৰটো এনেকৈ দিবা এই শ' ঠাইত অকল ন'টিছ বহাই দিবা, বাকীখিনি ছেম থাকিব। উত্তৰটো হ'ব এনেকুৱা মহেন ন'টিছড ছামথিং লাইক এ ব্লেক হিপ অফ গাৰ্বেজ ইন দ্য মিডিল অফ দ্য গাৰ্ডেন। কুৱেশ্যন নম্বৰ বিত দিয়া আছে শান্তিৰাম ৰেন টাৱাৰ্ডছ দ্য বয়েজ হোৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ। তেনেহ'লে তোমালোকে ইয়াত এনেকৈ দিবা এইখিনি প্ৰথমত লিখিবা যে হোৱেন দ্য বয়েজ ৱেৰ এবাউট টু পিক দ্য ভেজিটেবলছ, তাৰপিছত 2 নম্বৰ চেণ্টেঞ্চটো দিবা এনেকৈ শান্তিৰাম ৰেন টাৱাৰ্ডছ দ্য বয়েজ। প্ৰথমে এইখিনি বহাই দিবা তাৰপিছত আনি এইখিনি বহাই দিবা। চি নম্বৰ দিছে সঞ্জু নান্টু ৰিংকু ৰুমন এণ্ড মহেন প্লান্ট এণ্ড এডভেঞ্চাৰ অন উৰুকা নাইট। তোমালোকে ইয়াত এনেকৈ দিবা যে সঞ্জু নান্টু ৰিংকু এণ্ড ৰুমন প্ৰপ'জড মোহন টু লিড এন উৰুকা এডভেঞ্চাৰ দিছ নাইট। 2 নম্বৰত দিয়া আছে দ্য বয়েজ ৰান ফ্ৰান্টিকেলি আউট অফ দ্য গাৰ্ডেন স্কেয়াৰ্ড ডেট দ্য ঘোষ্ট ৱাজ আফটাৰ দেম। ইয়াত তোমালোকে ঠিক আগৰটোৰ নিচিনাকৈ এনেকৈ দিবা যে প্ৰথমে দিবা স্কেয়াৰ্ড ডেট দ্য ঘোষ্ট ৱাজ আফটাৰ দেম দ্য বয়েজ ৰেন ফ্ৰেণ্টিকেলি আউট অফ দ্য গাৰ্ডেন। ইয়াত 2টা চেণ্টেঞ্চৰ কথা লিখা আছে। ই নম্বৰত দিবা জাষ্ট পাছ মিড নাইট দ্য 5 বয়েজ হেডেড টাৱাৰ্ডছ শান্তিৰামছ ভেজিটেবলছ গাৰ্ডেন। ইয়াত বস্তুটো ছেম দিলেও হ'ব, নাইবা এইখিনিৰ সলনি তোমালোকে দিব পাৰা কিতাপত যিখিনি আছে হোৱেন ইট ৱাজ পাষ্ট মিড নাইট দ্য 5 বয়েজ হেডেড টাৱাৰ্ডছ শান্তিৰামছ ভেজিটেবল গাৰ্ডেন। কুৱেশ্যন নম্বৰ 3ত কৈছে লুক এট দ্য ৱাৰ্ডছ ইন দ্য 2 বক্সেছ বিল'। ইয়াত 2টা বক্স আছে, কিছুমান শব্দ দিয়া আছে। 1 কণ্টেইনছ দ্য নেমছ আৰু এটা দিয়া আছে নাম এণ্ড দ্য আদাৰ কণ্টেইনছ দেয়াৰ ডেছক্ৰিপশ্যন। এটাত নাম দিয়া আছে আনটোত ইয়াৰ বৰ্ণনা দিয়া আছে। মেচ দ্য ৱাৰ্ডছ টু দেয়াৰ ডেছক্ৰিপশ্যনছ এণ্ড ৰাইট দেম ইন ইয়ৰ নোটবুক। তোমালোকে মেচ কৰি লিখিবা। এতিয়া উৰুকা কিহৰ লগত মিলিব, উৰুকাটো মিলিব তোমাৰ যা এনেকৈ দিছে দ্য এনুৱেল ফিষ্ট এহেড অফ মাঘ বিহু। উৰুকা মানে কি যে মাঘ বিহুৰ আগদিনা আমি কি বুলি কওঁ উৰুকা বুলি কওঁ। 2 নম্বৰত দিয়া আছে শান্তিৰাম। শান্তিৰাম কোন আছিল, ইয়াত তোমালোকে দিব পাৰিবা যে ৰিটায়াৰ্ড আৰ্মি মেন হু ৱাজ ইণ্টাৰেষ্টেড ইন ফাৰ্মিং।
C নম্বৰত দিছে সঞ্জু, নান্টু, ৰিংকু এণ্ড ৰুমন, দ্য 4 ফ্ৰেণ্ডছ অফ মহেন্দ্ৰ। C নম্বৰটো 1ৰ লগত মিলিব, ঠিক তেনেকুৱা D নম্বৰটো মিলিব তোমালোকৰ এই 3 নম্বৰৰ লগত, আৰু E নম্বৰটো মিলিব তোমালোকৰ 2 নম্বৰৰ লগত, আৰু F নম্বৰটো মিলিব নংলা অৰ্থাৎ বেম্ব গেট, তাৰমানে এটা বাঁহৰ গেট আছিল যাক আমি কি বুলি কওঁ নংলা বুলি কওঁ। এতিয়া কুৱেশ্যন নম্বৰ 4ত দিয়া আছে হেয়াৰ আৰ সাম ৱৰ্ডছ ফ্ৰম দ্য লেছন। ইয়াত কিছুমান শব্দ তোমাৰ লেছনৰ পৰা তুলি দিয়া হৈছে। মেচ দ্য ৱৰ্ডছ উইথ দেয়াৰ মিনিং টু চেক ইয়ৰ আণ্ডাৰষ্টেণ্ডিং। ইয়াত মিনিঙো দিয়া আছে, কিমানখিনি বুজি পাইছা তোমালোকক এইখিনি মেচ কৰিব দিছে, অৰ্থাৎ প্ৰথম অংশখিনিৰ লগত তৃতীয় অংশখিনি মিলাব দিছে। এতিয়া তোমালোকৰ সুবিধাৰ কাৰণে মই কি কৰিছোঁ, ইয়াত এৰো এডাল টানি দিছোঁ, তোমালোকে নিজে নিজে চাই ল'বা। তথাপি 2 আখৰ কৈ দিছোঁ। প্ৰপ'জ মানে হ'ল টু ছাজেষ্ট এ প্লান এন আইডিয়া এটচেট্ৰা। প্ৰপ'জ কৰা মানে প্ৰস্তাৱ দিয়া কোনো আঁচনি, পৰামৰ্শ বা ধাৰণা আদি। ৰেষ্টলেছ মানে আনএবল টু ষ্টে ষ্টিল মানে এক ঠাইত স্থিৰ হৈ থাকিব নোৱাৰে। কাষ্টম মানে হ'ল প্ৰথা, এন একচেপ্টেড ৱে অফ বিহেভিং অৰ অফ ডুইং থিংছ ইন ছ'চাইটি। আমাৰ সমাজত যোনখিনি আমি কৰি থাকোঁ এয়ে হ'ল কাষ্টম। তাৰপিছত ফিষ্ট মানে আহাৰ বা ভোজ ভাত, এ লাৰ্জ অৰ স্পেচিয়েল মিল স্পেচিয়েলি ফৰ এ লট অফ পিপল। বহুত মানুহৰ কাৰণে যেতিয়া খাদ্য প্ৰস্তুত কৰা হয় তেতিয়া তাক কি বুলি কোৱা হয় ফিষ্ট, অৰ্থাৎ বনভোজ বা পিকনিক এনেকুৱা ধৰণৰ বস্তু খেলা আমি কি বুলি কওঁ ফিষ্ট বুলি কওঁ। ফ্ৰান্টিকেলি অতি ততাতৈয়াকৈ মানে অতি সোনকালে, ডান কুইকলি এণ্ড উইথ এ লট অফ এক্টিভিটি বাট ইন এ ৱে দেট ইজ নট ভেৰি ৱেল অৰ্গানাইজড। কুৱেশ্যন নম্বৰ 5ত কৈছে ৰিড দ্য লেছন ওৱান্স এগেইন। আকৌ লেছন অৰ্থাৎ পাঠটি আকৌ পঢ়িব দিছে। এণ্ড ৰাইট ইন দ্য বক্স দ্য নেমছ, আৰু বাকচত নামবোৰ লিখিব দিছে অফ দ্য পাৰ্চন অৰ পিপুল। কোনে কৈছে কথাষাৰ, হু ছেড দ্য লাইনছ গিভেন বিল। তলত দিয়া শাৰীবোৰ কোনে কৈছে এইবোৰ তাত লিখিব দিছে। ইন হুইচ পেৰাগ্ৰাফ ডাজ ইজ চেণ্টেন্স অকাৰ, আৰু কোনটো চেণ্টেন্স কোনটো পেৰাগ্ৰাফত আছে, পেৰাগ্ৰাফৰ নাম লিখিব দিছে আৰু কথাষাৰ কোনে কৈছে। নিশ্চয় বুজি পাইছা তোমালোকে। তেনেহ'লে তোমালোকে এই প্ৰথম খালী স্থানত লিখিবা অ' য়েছ ইট ইজ আৱাৰ এজ অল্ড কাষ্টম। হু ছেড দিছ, মহেন ছেড দিছ। মহেমৰ দিবা উই উইল স্পেণ্ড দ্য নাইট ইন আৱাৰ ভেলাঘৰ। এই কথাটো কোনে কৈছিল যে আমি ৰাতিটো ভেলাঘৰত কটাম, এইটো পেৰাগ্ৰাফ নম্বৰ 2ত আছে। আৰু এই কথাটো তোমালোকে কোনে কৈছিল, সঞ্জু, দ্য ইল্ডেষ্ট এমং দেম ছেড দিছ। হোৱাট উইল উই কেৰি দ্য ভেজিটেবলছ ইন, আমি শাক চব্জিবোৰ কিহত লৈ যাম, এইটো কোনটো পেৰাগ্ৰাফত আছে, এইটো 5 নম্বৰ পেৰাগ্ৰাফত আছে। আৰু কোনে কৈছিল কথাষাৰ, মহেন ছেড দিছ টু হিজ ফ্ৰেণ্ডছ। 4 নম্বৰ দিয়া আছে নেভাৰ মাইণ্ড উইল কেৰি এজ মাছ এজ পচিবল ইন হিজ হেণ্ড। কোনে কৈছিল, দ্য ফ্ৰেণ্ডছ ৰিপ্লাইড, বন্ধুবোৰে উত্তৰ দিছিল। আৰু এইটো কিমান নম্বৰ পেৰাগ্ৰাফত আছে, লেছনৰ পেৰা 5 অৰ্থাৎ দফা বা অনুচ্ছেদ 5ত আছে। কুৱেশ্যন নম্বৰ 7ত কৈছে ৰিড দ্য ষ্টৰী এণ্ড ৰাইট ডাউন দ্য ৱৰ্ডছ এণ্ডিং উইথ LY। ষ্টৰীখন পঢ়িব দিছে আৰু কোনটো শব্দ শেষত LY আছে এইখিনি উলিয়াব দিছে। 1 ইজ ডান ফৰ ইউ, এটা তোমালোকৰ কাৰণে দিয়া আছে। ইয়াত দিছে এক্সাইটেডলি, তেনেকুৱা লিখিব দিছে 3টা, লাভিংলি, কুৱাইটলি এণ্ড ইৰিলি। এইবিলাক শব্দৰে তোমালোকক কি লিখিব দিছে, বাক্য লিখিব দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত লিখি দিছোঁ। এক্সাইটেডলি মানে আনন্দত জঁপিয়াই উঠা, তোমালোকে লিখিব পাৰা হি লাউটেড এক্সাইটেডলি টু হিয়াৰ দ্য জকছ। লাভিংলি মানে মৰমতে মতা, ৰূপালী লাভিংলি কল ৰূপা বাই হাৰ পেৰেণ্টছ। ৰূপালীক মৰমতে তাৰ মাক দেউতাকে কি বুলি মাতে, ৰূপা বুলি মাতে। কুৱাইটলি মানে গোপনে, দ্য থিপ এণ্টাৰ্ড দ্য ৰুম কুৱাইটলি, চোৰজনে গোপনে ৰুমৰ ভিতৰত সোমাইছিল। ইৰিলি ভীষণভাৱে বা ভয়ানকভাৱে। ইয়াত দিছোঁ মই মহেন হাৰ্ড এণ্ড ইৰিলি চাউণ্ড এট মিডনাইট। মিডনাইটত এটা ভয়ানক শব্দ শুনা পাইছিল। কিহৰ শব্দ আছিল, এইটো কি নাইটজাৰ অৰ্থাৎ এক ধৰণৰ ফেঁচাজাতীয় চৰাইৰ মাত আছিল। কুৱেশ্যন নম্বৰ 8ত তোমালোকৰ পেৰাগ্ৰাফ এখন দিয়া আছে, পেৰাগ্ৰাফটো পঢ়িব দিছে। আৰু ইয়াত কিছুমান ৱৰ্ড দেখা পাইছা তোমালোকে যে বেকাকৈ লিখা আছে। এই বেকাকৈ লিখা প্ৰতিটো শব্দই একোটা পাষ্ট টেন্সক বুজাইছে, মানে যোনবিলাক ঘটনা ইতিমধ্যে হৈ গৈছে। এই অতীতৰ ঘটনাবোৰৰ কথা বুজোৱা হৈছে। যেনেকুৱা
প্ৰথমত দিয়া আছে মহেন এণ্ড হিজ ফ্ৰেণ্ডছ ডিচাইডেড টু হোল্ড এ ফিষ্ট টুগেদাৰ। মহেন আৰু তেওঁৰ বন্ধুবোৰে ভোজ ভাত খাবৰ কাৰণে সিদ্ধান্ত লৈছিল। ডিচাইডেড মানে কি? সিদ্ধান্ত লৈছিল। প্লেন্ট মানে এইটো কি কৰিছিল? পৰিকল্পনা কৰিছিল। ছেইড মানে কৈছিল। ছাজেষ্টেড মানে কি? পৰামৰ্শ দিছিল। ঠিক তেনেকুৱা অফাৰ্ড মানে প্ৰস্তাৱ দিছিল। এই সকলোবোৰ শব্দই কি বুজাইছে? পাষ্ট টেন্সক বুজাইছে। কুৱেশ্যন নম্বৰ 9ত কৈছে ৰিড দ্য ভাৰ্ব ইন কলাম এ। ইয়াত কিছুমান ভাৰ্ব দিয়া আছে। এই ভাৰ্বৰ পাষ্ট ফৰ্ম দিয়া আছে, যেনেকুৱা বাই, বট, কেচ, কট, টিচ, টট, ব্ৰিং, ব্ৰট, ফাইট, ফট। প্ৰতিটো বস্তু পাষ্ট টেন্সত লিখা আছে। আৰু কেনেকুৱা শব্দবোৰ কেনেকুৱা হৈছে চোৱা। বাই, বট, লাষ্টত টৰ নিচিনা এটা উচ্চাৰণ হৈছে। এইখিনিয়ে কথাই কৈছে। কেচ, কট, লাষ্টত GHT তিনিটা লেটাৰেৰে মিলিখিনি এটা টৰ নিচিনা লাষ্টত উচ্চাৰণ হৈছে। এনেকুৱা বট, BOY এই তিনিটা লেটাৰ মিলিখিনি ব হৈছে আৰু GHT মিলিখিনি ট হৈছে। যেনেকৈ বট, ঠিক তেনেকুৱা কট, টট, ব্ৰট, ফট। কুৱেশ্যন নম্বৰ 11ত কৈছে যে লুক এট দ্য পিকচাৰ্ছ ইন বক্স এ। এই বাকচত থকা পিকচাৰ দুখনলৈ চোৱা এণ্ড ৰিড দ্য ডায়লগ ইন দ্য বাবুল। আৰু ডায়লগটো চোৱা। বাবুলৰ ভিতৰত এইটোক বাবুল বুলি কৈছে, অভাল শ্বেপৰ নিচিনা। আৰু কৈছে যে নাও চুজ দ্য কাৰেক্ট ৰিছপন্স ফ্ৰম দিছ ইন বক্স বি টু ফিল আপ দ্য বাবুল চি। ইয়াত তিনিটা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ তিনি ধৰণৰ চেণ্টেঞ্চ দিয়া আছে। এই তিনিখন চেণ্টেঞ্চেৰে C নম্বৰ ফিল আপ কৰিব দিছে। গতিকে ইয়াত 3 নম্বৰটো হ'ব আই এম নট অ'কে, আই এম ছাফাৰিং ফ্ৰম ফেভাৰ। নাও প্ৰেক্টিছ দ্য ডায়লগ উইথ ইয়ৰ পাৰ্টনাৰ। তোমাৰ বন্ধুৰ লগত তোমাক কেনেকুৱা ধৰণৰ কথোপকথন কৰিব দিছে। কুৱেশ্যন নম্বৰ 12ত কিছুমান ৱাৰ্ড দিয়া আছে আৰু যোনবিলাক ৱাৰ্ড তোমালোকে ইতিমধ্যে উৰুকা এডভেঞ্চাৰ নামৰ পাৰ্টটোত পাই আহিছা। এই ৱাৰ্ডবোৰেৰে তোমালোকক কি কৰিব দিছে? ফ্ৰেম চেণ্টেঞ্চ সজাব দিছে। মই তোমালোকৰ সুবিধাৰ্থে কেইটামান বাক্য ৰচনা ইয়াত কৰি দিছোঁ। প্লান মানে পৰিকল্পনা। উই হেভ এ প্লান টু বিল্ড এ হাউচ ইন ফিউচাৰ। দ্য থ্ৰিল টু দ্য চাউণ্ড অফ দ্য লায়ন। সিংহৰ গৰ্জনৰ ফলত ইহঁতৰ শিহৰণি উঠিছিল। এক্সাইটমেণ্ট উত্তেজিত হোৱা। হিজ এক্সাইটমেণ্ট ৱাজ হাই টু চি হিজ মাদাৰ। এনজয়মেণ্ট মানে উপভোগ কৰা। ৰিডিং বুক গিভছ আছ গ্ৰেট এনজয়মেণ্ট। ফিষ্ট মানে ভোজ। আই এণ্ড মাই ফ্ৰেণ্ডছ এট ফিষ্ট লাষ্ট ইয়াৰ্ছ উৰুকা। ঠিক তেনেকুৱা কাষ্টম। উৰুকা হৈছে অল্ড কাষ্টম অফ এছামিজ পিপুল। উৰুকা অসমীয়া মানুহৰ এটা পুৰণি প্ৰথা। এক্সপেৰিমেণ্ট পৰীক্ষা কৰা। দ্য বয়েজ এক্সপেৰিমেণ্টেড দ্য চিচুৱেশ্যন। ল'ৰাবোৰে পৰিস্থিতিটো পৰীক্ষা কৰিছিল। নাইট মানে ৰাতি। মহেন ষ্টাৰ্টেড হিজ এডভেঞ্চাৰ এট নাইট। মহেনে ৰাতিত তাৰ অভিযান আৰম্ভ কৰিছিল। ভইচ মানে কণ্ঠস্বৰ। হাৰ ভইচ ইজ ভেৰি চুইট। তাইৰ কণ্ঠস্বৰ বৰ শুৱলা। এইখিনিয়ে আছিল আজিৰ ভিডিঅ'খন। তোমালোকে ওপৰত থকা আই বটনত প্ৰেছ কৰি উৰুকা এডভেঞ্চাৰৰ প্ৰথম খণ্ডটিৰ অসমীয়া ভাঙনিখিনি চাব পাৰিবা। থেংকছ টু অল। দ্যাটছ ইট।